মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আফ্ৰিনা পাৰবিন। মই আজি তোমালোকৰ অসমীয়াৰ অংকুৰণ কিতাপখনৰ পাঠ নম্বৰ 3 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বুজাবলৈ ওলাইছোঁ। তোমালোক আটাই পেজ নম্বৰ 18 to 18 পেজ নম্বৰ ভালদৰে মনোযোগেৰে মোৰ সৈতে চাই যাবা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেখেত কোন আছিল বাৰু? তেখেত আছিল এগৰাকী বিখ্যাত কবি, লেখক, নাট্যকাৰ আৰু গীতিকাৰ। বাৰু আমি এইকেইটা শব্দৰ এতিয়া মিনিং অলপমান বুজি লওঁ। কবি মানে হৈছে যিসকল ব্যক্তিয়ে কবিতা লিখে। আকৌ লেখক মানে হৈছে যিসকল ব্যক্তিয়ে যিকোনো ধৰণৰ বস্তু লিখে। সেয়া কবিতা হ'ব পাৰে, ষ্টৰী বা কিবা কাহিনী হ'ব পাৰে, গল্প হ'ব পাৰে বা নাটক হ'ব পাৰে। যিকোনো বস্তু লিখিলে তেওঁলোকক কোৱা হয় লিখক। আকৌ গীতিকাৰ মানে হৈছে যিসকল ব্যক্তিয়ে নিজে গীত লিখে বা ৰচনা কৰে, তাত সুৰ দিয়ে, তেওঁলোকক কোৱা হয় গীতিকাৰ। আকৌ নাট্যকাৰ মানে হৈছে যিসকল ব্যক্তিয়ে নাটক, থিয়েটাৰ বা টিভি বা ৰেডিঅ' এইবোৰৰ কাৰণে নাটক লিখে। ঠিক আছে। গতিকে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কোন আছিল? এগৰাকী বিখ্যাত নাট্যকাৰ, গীতিকাৰ, কবি আৰু লেখক। চেপ্টাৰটোৰ আৰম্ভণিতে তোমালোকক তেখেতৰ এটা গীত দিয়া হৈছে, গান দিয়া হৈছে। আমি এইটো পঢ়ি চাওঁ বাৰু। গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম কলীয়া ভোমোৰা গুঞ্জৰি আহে গোন্ধকে থিয়াই, ৰাম ৰাম। কোনে গোলাপী সখীক এনে হাঁহি দিলে ৰূপতে ৰঙে চৰাই, উৰণি তলতে পৰিমলৰেনো উৰুৱাই পৱনে দিলে বিলাই। এইটো হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা এটি গীত। এই গীতটি কোনে ৰচনা কৰিছিল জানানে তোমালোকে? তোমালোকৰ বাবে তেখেতে কবিতা, নাটিকা আৰু অকণিৰ ৰামায়ণ আদিও ৰচনা কৰিছিল। এই গীতটি যোনে লিখিছে তেওঁ কি কৰিছিল? তোমালোকৰ কাৰণে কবিতাও লিখিছিল, নাটিকাও লিখিছিল আৰু অকণিৰ ৰামায়ণো লিখিছিল। ইয়াতে আমাক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাই কোৱা হৈছে। তেখেতৰ নাম ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেতে ৰচনা কৰা গীতবোৰ নিজে সুৰ দি শুৱলা কণ্ঠেৰে গাইছিল। তেখেতে যিবোৰ গীত ৰচিছিল বা লিখিছিল সেইবোৰ গীতত তেওঁ নিজেই সুৰ দিছিল। গানবোৰ যি হিচাপত আমি গাওঁ সুৰটো তেওঁ নিজেই দিছিল আৰু নিজে গাইছিলোঁ। সেই গীত আৰু সুৰৰ ধাৰাকে জ্যোতি সংগীত বুলি কোৱা হয়। তেখেতে যিবোৰ গীত নিজে লিখিছিল, নিজে সুৰো দিছিল আৰু নিজে গাইছিলোঁ, সেইবোৰ গীত আৰু সুৰক কি কোৱা হয়? জ্যোতি সংগীত। ইংৰাজী 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাৰ এক সম্ভ্ৰান্ত পৰিয়ালত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল। তেওঁৰ জন্ম হৈছিল 1903 চনত 17 জুন তাৰিখে। ক'ত হৈছিল? ডিব্ৰুগড় জিলাৰ তামোলবাৰীৰ চাহ বাগিচাৰ। ক'ত হৈছিল? এটি সম্ভ্ৰান্ত পৰিয়ালত। সম্ভ্ৰান্ত মানে মান্য, যিসকল মানে ব্যক্তি সন্মান পাবৰ যোগ্য। সেনেকুৱা পৰিয়ালত তেওঁৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী দেৱী। আগৰৱালাৰ পূৰ্বপুৰুষসকল ৰাজস্থানৰ পৰা আহি তেজপুৰত নিগাজীকৈ থাকিবলৈ লৈছিল। আগৰৱালাৰ যিসকল পূৰ্বপুৰুষ আছিল তেওঁলোক ক'ৰ আছিল? ৰাজস্থানৰ। আৰু তেওঁলোকে ৰাজস্থানৰ পৰা ক'লৈ আহিছিল? তেজপুৰলৈ আহি তাত নিগাজীকৈ থাকিব লৈছিল, মানে স্থায়ীভাৱে তেজপুৰত সদায়ৰ কাৰণে থাকিবলৈ লৈছিল। সৰুৰে পৰাই কি হৈছিল? তেখেত সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হৈছিল। ডিব্ৰুগড়ৰ শিক্ষা আৰম্ভ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ তেখেত ক'লৈ গৈছিল? লণ্ডনলৈ গৈছিল। হায়াৰ ষ্টাডিজৰ কাৰণে, উচ্চ শিক্ষাৰ কাৰণে তেওঁ লণ্ডনলৈ গৈছিল। আগৰৱালাই বোলছবিৰ বিষয়ে শিক্ষা ল'বলৈ বাৰ্লিনলৈও
কৈছিল। বোলছবি মানে হৈছে চিনেমা সম্পৰ্কীয় শিক্ষা তেওঁ লৈছিল, মানে চিনেমা কেনেকৈ বনোৱা যায় তাৰ ওপৰত শিক্ষা ল'বলৈ, জ্ঞান ল'বলৈ তেওঁ বাৰ্লিনলৈ গৈছিল। তাৰ পৰা উভতি আহি তেখেতে জয়মতী বোলছবিখন নিৰ্মাণ কৰিছিল। তাৰ পৰা বাৰ্লিনৰ পৰা ঘূৰি আহি তেখেতে কি বোলছবি নিৰ্মাণ কৰিছিল? জয়মতী নামৰ চিনেমা এখন তেওঁ ৰচনা কৰিছিল বা নিৰ্মাণ কৰিছিল। আৰু এই জয়মতী নামৰ যিখন চিনেমা আছিল, বোলছবি আছিল, সেইখন আছিল প্ৰথম অসমীয়া বোলছবি। অসমীয়া ভাষাৰ প্ৰথমখন বোলছবি কি আছিল? জয়মতী। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ ভাৰতৰ স্বাধীনতা আন্দোলনতো সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ভাৰতে যেতিয়া স্বাধীনতাৰ কাৰণে আন্দোলন কৰি আছিল, তেতিয়া তাত তেখেতে সক্ৰিয় এক্টিভ পাৰ্টিচিপেশ্যন কৰিছিল বা সক্ৰিয় অংশ লৈছিল। সেইবাবে তেখেতে কাৰাবাসো খাটিবলগীয়া হৈছিল আৰু আন্দোলনত ভাগ লোৱাৰ কাৰণে তেখেতে জেইলতো যাবলগীয়া হৈছিল। তেখেতে বহুতো দেশপ্ৰেমমূলক গীত আৰু নাটক ৰচনা কৰিছিল। তেখেতে বহুতো কি কৰিছিল? দেশপ্ৰেমমূলক, মানে নিজৰ দেশৰ কাৰণে ভাল পোৱা যিটো ভাৱ সেইটো ব্যক্ত কৰি তাৰে ওপৰত গীত লিখিছিল, গান লিখিছিল আৰু নাটকো লিখিছিল। 14 বছৰ বয়সতে তেখেতে ৰচনা কৰা নাট হ'ল শোণিত কুঁৱৰী। 14 বছৰ বয়সতে তেখেতে এখন নাট লিখিছিল। নাটখনৰ নাম কি আছিল? শোণিত কুঁৱৰী। অসমীয়া সংস্কৃতিক ন ৰূপ দিয়াৰ কাৰণে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ আখ্যাৰে বিভূষিত কৰা হৈছিল। তেখেতৰ এনে নাম আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা, কিন্তু তেখেতক ৰূপকোঁৱৰ এই শব্দটোৰে, এই সন্মানীয় এইটো টাইটেলেৰে তেওঁক বিভূষিত কৰা হৈছিল। কিহৰ কাৰণে? অসমীয়া যে সংস্কৃতি আছে তাক ন ৰূপ দিয়াৰ কাৰণে, নতুন আৰু ভাল ৰূপ দিয়াৰ কাৰণে তেখেতক এই ৰূপকোঁৱৰ নামৰ সন্মানীয় এটা আখ্যা দিয়া হৈছিল। 1951 চনৰ 17 জানুৱাৰীত আগৰৱালাৰ দেহাৱসান ঘটে। তেওঁৰ মৃত্যু হৈছিল 1951 চনৰ 17 জানুৱাৰীত। জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতৰ মৃত্যুৰ দিনটো শিল্পী দিৱস হিচাপে উদযাপন কৰা হয়। এই আমাৰ সমাজলৈ বা আমাৰ জীৱনলৈ তেখেতে যি বৰঙণি বা অৱদান আগবঢ়াইছিল তাৰ কাৰণে কি হয়, তেখেত যিদিনা মৰিছিল 17 জানুৱাৰীৰ দিনটো আমি কি হিচাপে উদযাপন কৰোঁ, পালন কৰোঁ? শিল্পী দিৱস হিচাপে। বাৰু আমি এতিয়া ইয়াৰে প্ৰশ্নাৱলীখিনি অলপ চাই যাম। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান কোৱা আৰু লিখিব দিছে জন্মস্থান আছিল, কি আছিলে? ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচা। উচ্চ শিক্ষা ল'বলৈ ক'ত গৈছিল তেওঁ? লণ্ডনলৈ। তেখেতৰ পূৰ্বপুৰুষসকল ক'ৰ আছিল? ৰাজস্থানৰ। বোলছবিৰ বিষয়ে শিক্ষা লোৱা ঠাইখন আছিল লণ্ডন। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম আছিল জয়মতী। তেখেতে 14 বছৰ বয়সতে ৰচনা কৰা নাটকখনৰ নাম আছিল, কি আছিলে? আমি পাইছোঁ শোণিত কুঁৱৰী। ইয়াতে চোৱা, এইবাৰ উত্তৰ দিব দিছে। এইবোৰ তোমালোকে নিজৰ বহীবোৰত লিখি থৈ দিবা। ইয়াতে চোৱা উত্তৰ লিখিব দিছে। কুৱেশ্যন ক প্ৰথমটো, জ্যোতিপ্ৰসাদ আগৰৱালাক কিয় ৰূপকোঁৱৰ আখ্যাৰে বিভূষিত কৰা হৈছিল? এইটো আমি ইয়াতে পাইছোঁ অসমীয়া সংস্কৃতিক ন ৰূপ দিয়াৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ আখ্যাৰে বিভূষিত কৰা হৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো কিয় শিল্পী দিৱস হিচাপে পালন কৰা হয়? জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয়। ইয়াতে চোৱা, তলৰ শব্দবোৰ পাঠত বিচাৰি আমাক পঢ়িব দিছে আৰু দলত আলোচনা কৰি শব্দৰ লগত অৰ্থ, ইয়াতে এইটো ছাইডত দিয়া আছে আমাক শব্দ আৰু এইটো ছাইডত অৰ্থ দিয়া আছে। অৰ্থ মানে হৈছে মিনিং, মানে এইটো শব্দ মানে কি সেইবোৰ এইটো ছাইডত দিয়া আছে, সেইবোৰ আমাক মিলাব দিছে। সম্ভ্ৰান্ত মানে হৈছে মান্য বা সন্মান পাব যোগ্য। যিসকল ব্যক্তি সন্মান পাবৰ যোগ্য তেওঁলোকক সম্ভ্ৰান্ত কোৱা হয়। নিগাজিকৈ মানে স্থায়ীভাৱে। নিৰ্মাণ মানে সজা, গঢ়া, তৈয়াৰ কৰা বা প্ৰস্তুত কৰা
কাৰ্য, বিভূষিত মানে অলংকৃত, অৱদান মানে হৈছে দান বা বৰঙণি। ইয়াতে চোৱা শুদ্ধ উত্তৰটোত বাক্যটো পুনৰ লিখিব দিয়া আছে। ইয়াতে দুটা অপশ্যন দিয়া হৈছে, ইয়াতে এইটো এটা আৰু এইটো এটা। বাৰু চাওঁ আমি ক নম্বৰ। 1904 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল। কেতিয়া জন্ম হৈছিল? 1903 চনত। এইটো হ'ব উত্তৰ। ইয়াতে লিখিব লাগিব 1903 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল। ইয়াতে হ'ব জয়মতী প্ৰথম অসমীয়া বোলছবি। গ নম্বৰ হ'ব 17 জানুৱাৰী 17 জুন তাৰিখে শিল্পী দিৱস পালন কৰা হয়। শিল্পী দিৱস পালন কৰা হয় তেখেতৰ মৃত্যুৰ দিনটোত। মৃত্যুৰ দিনটো আছিল 17 জানুৱাৰী। 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস পালন কৰা হয়। খ নম্বৰ 17 জুন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন নে মৃত্যুদিন? 17 জুন হৈছে তেওঁৰ জন্মদিন।